4 বছৰ বিটিআৰত চৰকাৰ চলালো। আমাৰ চৰকাৰত কি থাকি গ'ল, কি আৰু আমি ভাল কৰিব পাৰিলো হয়। আমাৰ যেহেতু 2025 চনৰ ছেপ্টেম্বৰ মাহত প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত দ্বিতীয়বাৰৰ কাৰণে ইপিপিএল চৰকাৰ আহি আছে। গতিকে আগন্তুক যে চৰকাৰ আমাৰ আহি আছে, এই চৰকাৰত আমি কি কৰিব পাৰোঁ আমাৰ সমাজৰ কাৰণে, বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে ইয়াৰ দিহা পৰামৰ্শ ল'বলৈ আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বুদ্ধিজীৱীবিলাকৰ আমি মেল পাতিছোঁ। আমি গোসাগাঁও সাব ডিভিজনত আণ্ডাৰত যিমান জাতি জনগোষ্ঠী আছে, এই আদিবাসী সমাজে নহওক কিয়, কোচ ৰাজবংশী সমাজে নহওক কিয়, বেংগলী সমাজে নহওক কিয়, আমাৰ অসমীয়া বুদ্ধিজীৱীসকলক লৈ আজি আমি মাইনৰিটি মুছলিম কমিউনিটিৰ বুদ্ধিজীৱীবিলাকক লৈ এই অন্থাইবাৰী RMC হলত আমি বুদ্ধিজীৱীৰ মেল ইয়াতে পাতিছোঁ আৰু আমি তেখেতসকলৰ দিহা পৰামৰ্শ ইয়াতে আমি লৈছোঁ। গতিকে আমি বহুত আশাবাদী যে আমি গোসাইগাঁও বুলি নহয়, গোটেই বড়োলেণ্ডত আজি প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে যিহেতু শান্তিৰ ফলটো পাইছে, উন্নয়নৰ জয়যাত্ৰা দেখিছে ইয়াতে আৰু জাতি জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি ঘূৰি আহিছে। এই সকলো দিশটো চাই পেলাই যে UPPL মডেল অফ পলিটিক্স, UPPL মডেল পলিটিক্সত য'ত শান্তি আছে, য'ত ন্যায় আছে, য'ত উন্নয়ন আছে, জাতি জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি আছে আৰু সকলো যুৱক যুৱতীসকলৰ কাৰণে আগুৱাই যোৱাৰ কাৰণে এটা বাট আছে এই UPPL মডেল অফ পলিটিক্সত। সেইটোকে সকলোৱে আঁকোৱালি লৈছে আৰু আজি ইলেকশ্যন আহি আছে ছেপ্টেম্বৰ মাহত আপোনালোকে চাব, আমি UPPL এককভাৱে সংখ্যাগৰিষ্ঠতা লৈ আমি চৰকাৰ গঠন কৰিম।